নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন তেনেহ'লে আমি আগবাঢ়োঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ এই ভিডিঅ'টো মই বনাইছোঁ মাতৃসকলৰ ওপৰত। সকলোৰে নহয়, প্ৰায় মাতৃৰে এটা থাকে যে আক্ষেপ থাকে যে মোৰ ল'ৰাটো কিয়নো ইমান উৎপাত কৰি থাকে, কথা নুশুনে, ডাঙৰক হাত তুলি আহে, কথাই চিঞৰে, কান্দে, উৎপাত কৰি হুলস্থুল লগাই বস্তু ভাঙে। চ' সেই প্ৰব্লেমখিনিৰ পৰা কেনেকৈ ছল্ভ পাব তাৰে আজি মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে সকলোতকৈ প্ৰথমে পায়। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জানেনে যে শিশুৰ মগজুটো জন্মৰ পৰা 2 বছৰ বয়সলৈকে শিশুৰ মগজটো ইমানেই তীব্ৰ গতিত বিকাশ হ'বলৈ ধৰে যে আমাৰ আশে পাশে ঘটি থকা ঘটনাবোৰ শিশুৱে খুব সোনকালে নিজৰ ব্ৰেইনত আয়ত্ত কৰি লয়, আৰু ডাঙৰে কি কথা পাতিছে, কি কৰিছে শিশুৱে খুব ভালদৰে আয়ত্ত কৰে। গতিকেলৈ যদি আমি এই সময়খিনি শিশুটোক এটা সকাৰাত্মক হিচাপে গঢ়ি তুলিবলৈ বিচাৰোঁ, সকাৰাত্মক পৰিৱেশ দিবলৈ বিচাৰোঁ, এটা সতেজ পৰিৱেশৰ মাজত ৰাখোঁ, তেনেহ'লে আমাৰ শিশুটো কেতিয়াও তেনেকুৱা পথলৈ নাযায়। আমি পৰাপক্ষত যিসকল আমি অভিভাৱক, তেওঁলোকৰ এটা দায়িত্ব থাকে যে শিশুটোক সদায় ভাল মানুহ কৰি তোলাৰ, বিশেষকৈ মাকৰ ওপৰত এই দায়িত্বটো বিশেষ থাকে। গতিকেলৈ আমি মাকে ধ্যান দিব লাগে যে আমাৰ শিশুটোৱে কি ভাল পায় আৰু কি বেয়া পায়। আমাৰ যিদৰে ডাঙৰ মানুহৰ ৰাতিপুৱা শুই উঠোঁতে যদি কেনেবাকৈ খং উঠে, কিবা কথাত যদি আঘাত পাওঁ, গোটেই দিনটোলৈ যেনেদৰে আমাৰ মগজটোৱে এটা নকাৰাত্মক শক্তিৰ ভিতৰত জীয়াই থাকে বা ভাল নালাগে, এটা নিগেটিভ মাইণ্ড হৈ পৰে, খঙাল হৈ পৰে, মনটো খিংখিঙীয়া হৈ পৰে, তেনেদৰে এটা শিশুৰো একেই অৱস্থা। আমি সদায় শিশুটো যেতিয়া ৰাতিপুৱা শুই উঠে, তেতিয়া আমি শিশুটোক কেতিয়াও ঐ উঠিছ নাই, নুঠ যদি তোৰ গাত পানী ঢালি দিম, এতিয়া মই এচাৰিডাল আনো, তোৰ গাত পানী ঢালি দিম, দেউতাক মাতিছোঁ, এইবোৰ কথা কৈ কেতিয়াও শিশুটোক নজগাব। আপুনি আপোনাৰ শিশুটোক সদায় প্ৰথমে মূৰটো মোহাৰিব আৰু তাৰ পাছত মৰমে মাতিব যে জান বা দেহা, আপুনি যি বুলিয়েই নামাতক, যে উঠা জান, ৰাতিপুৱা হ'ল নহয়, গুড মৰ্ণিং, তেনেকৈ কৈ মৰমত মাতি তাক চুমা এটা খাব আৰু পাৰিলে কোচত দাঙি আনিব। তেতিয়া আপোনাৰ শিশুটো মনটো দিনটোৰ কাৰণে ভাল হৈ থাকে। যদি আপোনাৰ শিশুটোৱে তাক জোকালে বেয়া পায় বা তাক বেছিকৈ আমনি কৰি থাকিলে বেয়া পায়, তেনেকুৱা কামবোৰ কৰাৰ পৰা সদায় দূৰত থাকিব, কাৰণ সি কি ভাল পায় সেইটো চাব। আৰু কেতিয়াও পঢ়া শুনাৰ ক্ষেত্ৰতো শিশুক প্ৰেছাৰ নিদিব। প্ৰেছাৰ দিলে তাহাঁতৰ মাইণ্ডটো উগ্ৰ হ'বলৈ ধৰে আৰু তাহাঁতৰ মাজত এটা হিংসাত্মক ভাৱ জাগি উঠে, আৰু কেতিয়াও শিশুক ডাঙৰ মানুহৰ সমানে কথা পাতাত ভাগ নিদিব। আৰু এটা ভুল প্ৰায় মাক দেউতাকসকলে কৰে যে দুটা ল'ৰা ছোৱালী খেলি আছে, দুইটাৰে মাজতে কাজিয়া হ'ল, আৰু আপোনাৰ শিশুজনে আপোনাক আহি কান্দি কান্দি ক'ব যে মা, মোৰ বন্ধুজনে মোক মাৰিছে বা মোৰ লগত কাজিয়া কৰিছে। আৰু তেতিয়া প্ৰায় সংখ্যক অভিভাৱকে কি কৰে, নিজৰ শিশুটোক সান্তনা দি কয় যে তোমাৰ বন্ধুজনক ৰ'বা, মই গালি পাৰিম বা পিটিম বা তেওঁ পেৰেণ্টছক জনাম। এইটো ভুল আপোনালোকে কেতিয়াও পৰাপক্ষত নকৰিব। পাৰিলে নিজৰ শিশুটোক আপোনালোকে বুজাওক যে তোমালোক দুয়োৰে গাত সমানে ভুল আছিল, আৰু পাৰিলে এইটো কওক যে তোমাৰ গাতহে ভুল আছিল। পিছত লাগিলে আপুনি ভুল শুদ্ধৰ বিচাৰ কৰিব, কিন্তু নিজৰ শিশুৰ সন্মুখত কেতিয়াও আনক বেয়া বুলি কৈ নিজৰ শিশুটোক ভাল বুলি নক'ব। আৰু সেইটো ক'লে তাহাঁতি বহুত সাহ পায় আৰু ভাবে যে মায়ে মোক বেয়া কাম কৰিলে, পিছলৈ একো নকৰিব, সেই বুলি তাহাঁতি সাহ পায় আৰু পুনৰ সেই কামটো কৰিবলৈ এবাৰো নেভাবে, আৰু পিছত গৈ সেই শিশুটিয়ে আপোনাকো বেয়া ব্যৱহাৰ কৰিবলৈ এবাৰলৈও চিন্তা নকৰিব। গতিকেলৈ সদায় নিজৰ শিশুটোক প্ৰথমে বুজাওক, তাৰ পাছত সি নেদেখাৰ সময়ত লাগিলে সেই আনটো শিশুক বুজাওক যে তেনেকুৱা দুষ্টামি তুমি নকৰিবা, এইটো বেয়া কথা। গতিকেলৈ নিজৰ শিশুক কেতিয়াও সাহ নিদিব আনৰ সন্তানক বেয়া বুলি, তাৰ সন্মুখত বদনাম নাগাব বেলেগৰ, আৰু ডাঙৰ মানুহে কথা পতাৰ মাজত কেতিয়াও নিজৰ শিশুক ভাগ নিদিব, আৰু পৰাপক্ষত অভিভাৱকে কাজিয়া লাগি নেদেখাব। শিশুৱে সকলো কথা লক্ষ্য কৰি থাকে। আপুনি নিজৰ পেৰেণ্টছক কেনেকৈ ব্যৱহাৰ কৰিছে, মই বা আপুনি নিজৰ শহুৰ শাহুৰ, নিজৰ মা দেউতাক কেনেকৈ ব্যৱহাৰ কৰিছোঁ, মই কিবা বেয়া ব্যৱহাৰ কৰিছোঁ নে ভাল ব্যৱহাৰ কৰিছোঁ, আমাৰ শিশুৱে দিনটো সেইখিনি আয়ত্ত কৰি থাকে, আৰু সেই কথাখিনি সিহঁতৰ মাইণ্ডত ইমানেই তীব্ৰভাৱে সোমাই যায় যে সেইখিনি কাম সিহঁতি পিছৰ পৰ্যায়ত আমাৰ লগত কৰাৰ চান্স থাকে। গতিকেলৈ কেতিয়াও পৰাপক্ষত শিশুৰ আগত এইবোৰ নকৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। যদি ভাল লাগিছে লাইক এটা কৰি দিব।